বাংগালোৰত শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী উদযাপন। শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বাংগালোৰৰ উদ্যোগত প্ৰযুক্তি নগৰী বাংগালোৰৰ নামঘৰত আজি শ্ৰদ্ধা, ভক্তি আৰু সাংস্কৃতিক ঐতিহ্যৰ এক অভূতপূৰ্ব মিলনৰ মাজত শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপন কৰা পৰিলক্ষিত হয়। দিনজোৰা এই অনুষ্ঠানত প্ৰায় সহস্ৰাধিক অসমীয়া ৰাইজে অংশগ্ৰহণ কৰে, যিয়ে অনুষ্ঠানখন অধিক উৎসাহজনক আৰু মহিমাময় কৰি তোলে। নামঘৰ প্ৰতিষ্ঠাৰ পৰাই এই শুভ তিথি ভাদ মাহ, দুয়োটা গুৰুৰ তিথি আৰু শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনটো অতি শ্ৰদ্ধাৰে পালন কৰি আহিছে। আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক শ্ৰী এইচ নাগেশ উপস্থিত থাকি নামঘৰৰ পৰিসৰৰ এই ধৰ্মীয় আৰু সাংস্কৃতিক পৰিৱেশত অংশগ্ৰহণ কৰে। তেখেতে এক চমু আৰু অনুপ্ৰেৰণাদায়ক ভাষণৰ জৰিয়তে সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰে আৰু নামঘৰৰ কামবোৰ সুকলমে কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। অনুষ্ঠানৰ আৰম্ভণি হয় নাম প্ৰসংগেৰে। তাৰ পাছতে ভাগৱত পাঠৰ লগতে দিহানামৰ ভক্তিৰসৰ সুৰে পৰিৱেশ ভক্তিৰে পৰিপূৰ্ণ আৰু পবিত্ৰ কৰি তোলে। আজি ইয়াৰ ৰাইজে শতাধিক শৰাই আগবঢ়ায় শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে। তাৰ পাছতে এক মনোমোহা সাংস্কৃতিক পৰিৱেশন অনুষ্ঠিত হয়, য'ত বিভিন্ন পৰম্পৰাগত অসমীয়া কলা, বৰগীত, সত্ৰীয় নৃত্য আৰু ৰাম বন্দনা আদি উপস্থাপন কৰা হয়। শেষত অনুষ্ঠানত উপস্থিত থকা সকলো ভক্তকে মাহ প্ৰসাদ আৰু সিদ্ধ অন্নৰ আপ্যায়ন কৰা হয়। শ্ৰীকৃষ্ণৰ চৰণত সকলোৰে মংগলৰ বাবে প্ৰাৰ্থনা জনাই অনুষ্ঠানৰ সামৰণি মৰা পৰিলক্ষিত হয়। নামঘৰৰ পৰা আমি সকলোকে নমস্কাৰ জনাইছোঁ। আজি শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বেংগলৰ নামঘৰৰ জন্মাষ্টমী উদযাপন কৰা হৈছে আৰু ইয়াতে আমাৰ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈছে আৰু ইয়াতে আমি বহুতো বৰ্ণাঢ্য কাৰ্যসূচী হাতত ৰাখিছোঁ। আমি সকলোকে লগ পাই আনন্দ পাইছোঁ আৰু আগতে আমি এনেকৈ লগ পাই থকাৰ আশা ৰাখিছোঁ। NE8 নিউজ।